হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি আপোনালোকৰ মাজলৈ এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। ৰেচিপিটো হ'ল ডাল কচু আৰু বিলাহী। মোৰ মানে খাই বহুতেই ভাল লাগে, সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগত এবাৰ শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকে যিসকলে খাই পাইছে তেওঁলোকে জানে খাই ভাল লাগে বুলি। যিসকলে খাই পোৱা নাই এবাৰ বনাই খাই চাব পাৰে, বহুতেই ভাল লাগে। তেনেহ'লে ব'লক ৰেচিপিটো আৰম্ভ কৰোঁ। এফালে এতিয়া কচুখিনি ধুনীয়াকৈ কাটি ল'লোঁ মিহি মিহিকৈ। তাৰপাছত এয়া বিলাহী লৈছোঁ, ডাঙৰ বিলাহী দুটা, আৰু পিঁয়াজ, আৰু এইপিনে শুকান জলকীয়া, এয়া আদা নহৰু, আৰু এইফালে তেজপাত, এয়া ৰেড চিলি আৰু জিৰা পাউডাৰ, ইমানেই লৈছোঁ। তেনেহ'লে বনাই থাকোঁ, চাই থাকিব শেষলৈকে। কেৰাহীখন পাতি ল'লোঁ এতিয়া। এফালে মোৰ কেৰাহী গৰম হৈ গ'ল আৰু ইয়াতে মই এতিয়া তেল দি দিছোঁ। এফালে এতিয়া তেলটো গৰম হৈ গ'ল, ইয়াতে মই তেজপাত দুটা দি দিছোঁ। পিঁয়াজ দি দিছোঁ। এতিয়া এইখিনি পিঁয়াজখিনি এবাৰ ভালদৰে লৰাই দিছোঁ। জলকীয়া দি দিছোঁ। জলকীয়া দিয়াৰ পিছত আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ। এতিয়া ইয়াতে এতিয়া আদা নহৰু দি দিছোঁ। আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ। ইয়াতে মই এতিয়া জিৰা পাউডাৰ দি দিছোঁ, আৰু ইয়াতে এতিয়া হালধি দি দিছোঁ। এবাৰ আকৌ ভালদৰে লৰাই দিছোঁ। ইয়াতে এতিয়া ৰেড চিলি দি দিছোঁ। আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ। ইয়াতে মই এতিয়া কচুখিনি দি দিছোঁ। এতিয়া কচুখিনি এবাৰ ভালদৰে লৰাই দিম। নিমখটো দিয়া নাই, এইখিনি পমি যাব যে, সেইটো কাৰণে অকণমান পাছত দিম নিমখখিনি। এইখিনি আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ। এতিয়া অকণমান দেৰি কাৰণে ঢাকি দিছোঁ। এতিয়া আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ। ভালদৰে লৰাই থৈ এতিয়া আকৌ নিমখ দি দিম ইয়াতে। ইয়াতে মই এতিয়া নিমখ দি দিছোঁ, কম পৰিমাণে দিছোঁ, আকৌ কমিবলৈ আছে। এতিয়া আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ। ফালে আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ। ইয়াতে এতিয়া বিলাহীখিনি দি দিম। ইয়াতে এতিয়া বিলাহী দি দিছোঁ। বিলাহীখিনি দিয়াৰ পিছত আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ। এফালে আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ। আৰু আপোনালোকে এনেকৈ কোনে কোনে কচু আৰু বিলাহী ডাল কচু খাই ভাল পায় জনাবচোন। মই কিন্তু ভালেই পাওঁ, আৰু যিসকলে নাই খোৱা মানে বনাই খাই চাব পাৰে, আৰু ভাল লাগে খাবলৈ, বহুত টেষ্টি হয়। এই কণ বিলাহী হ'লে বেছি ভাল, কিন্তু আমাৰ ইয়াত সৰু বিলাহী নাই, সেইটো কাৰণে মই ডাঙৰ বিলাহী দিছোঁ। মানে কণ বিলাহী দিলে খাবলৈ বেছি টেষ্টি হয়। আৰু এতিয়া মানে কণ বিলাহী নাই পোৱা, মানে সেইটো কাৰণে আৰু ডাঙৰ বিলাহীকে দি দিছোঁ। আৰু আপোনালোকে খাই চাব এবাৰ, খাই ভাল লাগে। সেইবাবে ৰেচিপিটো আপোনালোকৰ মাজতে শ্বেয়াৰ কৰিছোঁ, আৰু বহুতে খায়ো পাইছে চাগে। আৰু যিসকলে নাই খোৱা তেওঁলোকে খাই চাব, ভাল লাগে খাবলৈ।
এফালে মোৰ আজি ৰেচিপি ডাল কচু আৰু বিলাহী ৰেডি হৈ গ'ল আৰু আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু যদি ৰেচিপিটো চাই ভাল লাগিল তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যোনসকলে প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে আজিলৈ আহিছোঁ আকৌ মই অন্য এটি ভিডিঅ'ত পুনৰ লগ পাম আপোনালোকক তেনেহ'লে আজিলৈ বাই বাই।